সব ছোৱালীৰ ফ্ৰেণ্ড লিষ্টত এনেকুৱা এটা মানুহ থাকে যিয়ে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰাৰ 1 ছেকেণ্ডৰ পিছৰ পৰাই হাই 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 মেছেজ দি থাকিব পাৰে সব নহয় বাৰু কিন্তু কিছুমান থাকে হাই 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 Good morning. Good afternoon. Good evening. Good night. Hi. হেল্ল' কি খবৰ? ভালে তোমাৰ ভালে। তোমাৰ বয়ফ্ৰেণ্ড আছে? কিয় লাগে নাই, এনেই কেজুৱেলি সুধিছো। মোৰ বয়ফ্ৰেণ্ড আছে নে নাই কিয় লাগে মোৰ বয়ফ্ৰেণ্ড নাই কিছুমানক বাৰু এই কথাটো বাৰু কিয় লাগে সদায় সদায় আচ্ছা মোৰ বাৰু বয়ফ্ৰেণ্ড আছে তই দিবি নেকি দৰা বৰণৰ আঙুঠিটো ক দিবি মোৰ বয়ফ্ৰেণ্ড আছে দিবি নাই ক এতিয়া ঐ আছানে? হাই বেয়া পালা নেকি? হেল্ল' হাই ঐ ঐ হাই হেল্ল' কি কৰিছা? ঐ বাহ লেভেল ন ৰিপ্লাই নাই দিয়া তুমি ৰিপ্লাই নাই দিয়া যদি একচেপ্ট কিয় কৰিছিলা ফ্ৰেণ্ড ৰিকুৱেষ্ট ঐ আছানে? ঠিক আছে মই ব্লক কৰি আছো কি সি ৰিপ্লাই আহি গ'ল ব্লক কৰি আছো তোমাক মই এতিয়া কিয় কি কিয় তুমি ৰিপ্লাই কিয় দিয়া নাই এতিয়া হেল্ল' হাই শুনিছানে মই ব্লক কৰিমেই এতিয়া এইটো মোৰ লাষ্ট মেছেজ ঠিক আছে আজিৰ পৰা মেছেজ নিদিওঁ আৰু ঠিক আছে ব্লক কৰিছোঁ আৰু তেন্তে বাই তুমি কিন্তু মানুহ মাৰি দিবা দেই ইমান ধুনীয়া ধুনীয়া প্ৰফাইল পিকচাৰ দিয়া ই মোক প্ৰফাইল পিকচাৰৰ কথাটো কমেণ্টত দিলে হ'ল ই মানে মোক এতিয়া ইনবক্সতহে কথা পাতিব বাৰু থেংক ইউ বিৰাট মৰম লগা দেই তুমি থেংক ইউ বাকী তোমাৰ ঘৰ তেজপুৰ মই তোমাৰ প্ৰফাইল পিকচাৰখন চাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ ই মোৰ প্ৰফাইলটো চাইছে কিন্তু মোৰ ঘৰ ক'ত তাকেই নাজানে কিছুমান কথা আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰে তুমি ক'ব লাগে নেকি লাইক কৰিবলৈ সদায় লাইক কৰি দেখোন কমেণ্ট কৰিব আৰে সদায় কমেণ্ট কৰোঁ বিউটিফুল বুলি আৰু ছাবস্ক্ৰাইব কৰিব আৰে দুবাৰ ছাবস্ক্ৰাইব কৰিলে আনছাবস্ক্ৰাইব হৈ থাকিলে